নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ আজি নতুন এটা ভিডিঅ'লৈ মই অনামিকা আৰু আপোনালোকে চাই আছে অনামিকাৰ ব্লগ ইউটিউব চেনেল আজি মই আপোনালোকক বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ জনাম এই ভিডিঅ'টোত গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাব বুলি আশা ৰাখিছোঁ আৰু যদি চাই ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আজি পোৱা 10টা খবৰ হৈছে নম্বৰ 1 অসমত পুনৰ 2299 জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ ইয়াৰে 226 জন গোলাঘাটৰ 211 জন লখিমপুৰৰ 181 জন কামৰূপ মেট্ৰৰ আৰু 158 জন যোৰহাটৰ এতিয়ালৈকে অসমত কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা 5,24,556 জনলৈ পাইছে বৃদ্ধি ইফালে বুধবাৰৰ দিনটোত ৰাজ্যত আৰোগ্য হয় 3,136 জন লোকৰ আনহাতে উক্ত দিনটোত কৰোনাত আক্ৰান্ত 26 জন লোকৰ মৃত্যু হয় এতিয়াও অসমত কৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে 22,024 জন ৰোগীৰ নম্বৰ 2 ৰাষ্ট্ৰপতি ভৱনত বুধবাৰে 15 জন কেবিনেট আৰু 28 জন ৰাজ্যিক মন্ত্ৰীয়ে শপত গ্ৰহণ লয় মুঠ 43 জন মন্ত্ৰীয়ে ল'লে শপত গ্ৰহণ বহুকেইজন নতুন মন্ত্ৰী অন্তৰ্ভুক্ত হ'ল প্ৰধানমন্ত্ৰী মোদীৰ মন্ত্ৰীসভাত এই মন্ত্ৰীসকলে শপত লোৱাৰ পাছতে মোদী চৰকাৰৰ মুঠ মন্ত্ৰীসভাৰ সদস্যৰ সংখ্যা 77 জনলৈ বৃদ্ধি পালে ইয়াৰ পূৰ্বে কেন্দ্ৰীয় আইন মন্ত্ৰী ৰবিশংকৰ প্ৰসাদ মন্ত্ৰী প্ৰকাশ জাভেদকাৰ আৰু কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী হৰ্ষবৰ্ধনকে ধৰি 12 জন মন্ত্ৰীয়ে নিজৰ পদৰ পৰা পদত্যাগ পত্ৰ জমা দিয়ে উল্লেখ্য যে নতুন মন্ত্ৰীসভাত 36 জন নতুন মন্ত্ৰীক অন্তৰ্ভুক্ত কৰাৰ লগতে 7 জন মন্ত্ৰীৰ পদোন্নতি কৰা হৈছে নম্বৰ 3 বোকাজানত 40 লাখ টকা ড্ৰাগছ জব্দ খটখটি আৰক্ষী নাকা তালাচীত জব্দ 62.55 গ্ৰাম হেৰইন নম্বৰবিহীন এখন অটোত 5টা চাবোনৰ বাকচত আনিছিল ড্ৰাগছখিনি 3 ড্ৰাগছ সৰবৰাহকাৰীক আটক খটখটি আৰক্ষীৰ ভিতৰত 3 ড্ৰাগছ সৰবৰাহকাৰী ক্ৰমে মহিবুৰ ৰহমান আবিদ হুছেইন ইমাদুৰ হুছেইন আটাইকেইজনৰে ঘৰ কৰিমগঞ্জত বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ডিমাপুৰৰ পৰা ৰেলেৰে কৰিমগঞ্জলৈ নিয়াৰ প্ৰস্তুতি চলিছিল ড্ৰাগছখিনি নম্বৰ 4 মোদী নতুন মন্ত্ৰীসভাৰ কেবিনেট আৰু ৰাজ্যিক মন্ত্ৰীক দিয়া হ'ল দায়িত্ব কি বিভাগৰ দায়িত্ব প্ৰদান কৰা হ'ল মন্ত্ৰীসকলক ৰাজনাথ সিং প্ৰতিৰক্ষা মন্ত্ৰী অমিত শ্বাহ কেন্দ্ৰীয় গৃহমন্ত্ৰী নীতি জয়ৰাম গাডকাৰী পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নিৰ্মলা সীতাৰমণ বিত্তমন্ত্ৰী নৰেন্দ্ৰ সিং টোমাৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী ডক্টৰ সুব্ৰমণিয়াম জয়শংকৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডা ট্ৰাইবেল এফায়াৰ্ছ মন্ত্ৰী স্মৃতি ইৰাণী মহিলা আৰু শিশু কল্যাণ মন্ত্ৰী পীযুষ গোয়েল বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী কনজিউমাৰ এফায়াৰ্ছ মন্ত্ৰী খাদ্য বিতৰণ মন্ত্ৰী আৰু টেক্সটাইলছ মন্ত্ৰী নম্বৰ 5 কেন্দ্ৰীয় মন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাষ্ট্ৰপতি ভৱনত ইংৰাজীতে শপত ল'লে তেওঁ সৰ্বানন্দ সোণোৱালক কি দপ্তৰৰ দায়িত্ব প্ৰদান কৰা হ'ব সেই সন্দৰ্ভত এতিয়ালৈকে জানিবলৈ পৰা হোৱা নাই ইফালে কেন্দ্ৰীয় মন্ত্ৰীৰূপে শপত লোৱাৰ পাছতে সৰ্বানন্দ সোণোৱালক শুভেচ্ছা জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নম্বৰ 6 কেন্দ্ৰীয় মন্ত্ৰীসকলৰ দায়িত্ব ভগাই দিয়া হৈছে সৰ্বানন্দ সোণোৱালক একাধিক মন্ত্ৰণালয়ৰ দায়িত্ব প্ৰদান দেশৰ আয়ুষ জাহাজ আৰু জলপথৰ দায়িত্ব প্ৰদান কৰা হৈছে সৰ্বানন্দ সোণোৱালক 43 জনে কেবিনেট আৰু ৰাজ্যিক মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে বুধবাৰে নম্বৰ 7 বুধবাৰৰ পৰা আগন্তুক 7 দিনলৈ লামডিঙক কণ্টেইনমেণ্ট জোন ঘোষণা 14 জুলাইলৈকে কণ্টেইনমেণ্ট জোন হিচাপে থাকিব লামডিং হোজাই জিলাৰ ভিতৰত লামডিঙত পুনৰ কৰোনা সংক্ৰমণ বৃদ্ধি পোৱাৰ হেতুকে এই পদক্ষেপ জিলা উপায়ুক্তৰ সমগ্ৰ লামডিং টাউনৰ লগতে লামডিঙৰ 3টা পঞ্চায়ত অঞ্চলক জিলা প্ৰশাসনে কণ্টেইনমেণ্ট জোন ঘোষণা কৰিছে জৰুৰীকালীন তথা বিশেষ অনুমতি অবিহনে লামডিঙত প্ৰৱেশ কৰা তথা লামডিঙৰ পৰা বাহিৰলৈ ওলোৱাত নিষেধাজ্ঞা জিলা প্ৰশাসনৰ গেলামাল শাক-পাচলি গাখীৰৰ লগতে ফল-মূলৰ দোকান পোহৰৰ বাহিৰে সকলো ব্যৱসায়ী প্ৰতিষ্ঠান 14 জুলাইলৈ বন্ধৰ নিৰ্দেশ নম্বৰ 8 মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হ'ল ৰাজ্যিক কেবিনেটৰ বৈঠক বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এই কেবিনেট বৈঠকত এতিয়াৰে পৰা সকলো চৰকাৰী কাৰ্যসূচী জাতীয় সংগীতেৰে আৰম্ভ হ'ব আনহাতে ৰাষ্ট্ৰীয় সংগীতেৰে সমাপ্ত কৰা হ'ব সকলো চৰকাৰী কাৰ্যসূচী
চৰকাৰৰ সকলো সভা সমিতিত ব্যৱহাৰ কৰা হ'ব যাতে হাতে বোৱা গামোচা। টেট উত্তীৰ্ণসকলৰ বাবে ভাল খবৰ কঢ়িয়াই আনিছে কেবিনেট বৈঠকে। টেট উত্তীৰ্ণ প্ৰমাণপত্ৰ বৈধতা 7 বছৰৰ পৰিৱৰ্তে জীৱনজোৰা কৰা হৈছে। অৱশ্যে টেট উত্তীৰ্ণ প্ৰমাণপত্ৰৰ বৈধতা জীৱনজোৰা থাকিলেও চাকৰিৰ ঊৰ্ধ্বসীমা প্ৰযোজ্য হ'ব। নম্বৰ 9, তিতাবৰত মহকুমা প্ৰশাসনে বুধবাৰে লকডাউনৰ বাবে নিয়মীয়া তালাচী চলাই থকা সময়ত ডিমাপুৰৰ পৰা মৰিয়নিলৈ আহি থকা অৱস্থাত AS03Z4337 নম্বৰৰ মাৰুতি ভানৰ পৰা এয়াৰগানৰ 1000 গুলীসহ নগদ 6 লাখৰো অধিক টকা জব্দ কৰিবলৈ সক্ষম হৈছে। এই ঘটনাৰ সন্দৰ্ভত তিতাবৰ আৰক্ষী বাহনখনৰ চালকসহ 3জন নগা যুৱকক আটক কৰিছে। নম্বৰ 10, পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক 5 লাখ টকাৰ জৰিমনা বিহিছে কলিকতা উচ্চ ন্যায়ালয়ে। কলিকতা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ কৌশিক চন্দাই মমতা বেনাৰ্জীৰ ওপৰত জৰিমনা আৰোপ কৰি কৈছে যে ন্যায়াধীশৰ ভাৱমূৰ্তি নষ্ট কৰিবলৈ পৰিকল্পিতভাৱে অভিযোগ উত্থাপন কৰিছে। তেওঁ মমতা বেনাৰ্জীয়ে কলিকতা উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদনৰ শুনানিৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ অস্বীকাৰ কৰিছে।